Hey guys, welcome back to Visit Vlog. আজি বৰদুবি ফালে গৈ আহোঁ বুলি ভাবিছোঁ। তাকে যাওঁতে টিলিঙা মন্দিৰ পাই যাম। ফালে দুখাই যাম কিবা যি পাৰোঁ। আপোনালোকে চাই থাকিব। ঘৰৰ পৰা ওলালোঁ এইফালে ধুনীয়া পথাৰ গৈ আছোঁ আৰু আধা ঘণ্টামান লাগিব চাগে পাওঁতে। আপোনালোকে চাই থাকিব শেষলৈ ভিডিঅ'টো কি পাৰোঁ দেখাই যাম। জগাৰে গান শুনিছানে পক্ষীৰ কলতান গছে বনে বতাহ এতিয়া আহি কামিনী তিনিআলি পালোহি। এইফালৰ পৰা আহিলোঁ। এইফালে যায় বকুলনি, তাৰপিছত ভাদৈ পাঁচলি পাবগৈ। আমি যাম এতিয়া এইফালে। তো গাইছ এতিয়া পালোহি নাওহলীয়া বুলি কয়। ইয়াৰ পৰা টিলিঙা মন্দিৰ বেছি দূৰ নাই, 3-4 কিলোমিটাৰমান হ'ব। তো এইবিলাকে হৈছে যদি আপোনালোকে পূজা কৰিবলৈ কাৰণে নিবলগীয়া ফুল আছে, এইবিলাক টিলিঙা ডাঙৰ টিলিঙা আছে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আপোনালোকে ইণ্ট্ৰ'টো পালে, ইণ্ট্ৰ'টো আজি ষ্টাৰ্ট কৰিছিলে মোৰ লগৰজনে। তো আমি আহিছিলোঁ টিলিঙা মন্দিৰ পাই গ'লোঁ। এতিয়া চাই থকা ভিডিঅ'টো টিলিঙা মন্দিৰ এতিয়া ভিতৰলৈ গৈছোঁ আৰু চেণ্ডেলটো এইফালে খুলি থৈ যাওঁ বোলে। তো গাইছ, এইটোৱে হৈছে টিলিঙা মন্দিৰটো। তো বিখ্যাত টিলিঙা মন্দিৰ। আজি আহিলোঁ আপোনালোকক ভিডিঅ'টো অলপ দেখাই যাওঁ বুলি। আপোনালোকে টিলিঙাবোৰ ইয়াত বান্ধিব পাৰিব। একদম লাখ টিলিঙা চাওক বোলে কেনেকুৱাকৈ ওলমি আছে টিলিঙাবোৰ। টিলিঙা বহুত ইমান মানে লাখ টিলিঙা ওলমি আছে। এইবিলাক চাওক গাছ টিলিঙাৰ ভাণ্ডাৰ, লাখৰ টিলিঙা চব মানে আনি পিনে ইয়াত জমা কৰি থয়। মানে ইমানকেতো ওলমাই থ'ব নোৱাৰে ন দেৱালত। তো সেইটো কাৰণে ইয়াতে টিলিঙাবোৰ মানে হেৰি কৰি থৈ অহা হয়। তাৰপিছত মানে কি কয় নাজানো বাৰু। তো গাইছ, আপোনালোকে টিলিঙা মন্দিৰ আহিব। সকলোৰে বিশ্বাস মানে মনৰ বিশ্বাস যে টিলিঙা মন্দিৰত আহিলে আপোনালোকে টিলিঙা মন্দিৰ চাকি এগছ জ্বলাই থৈ গ'লে মানে আপোনালোকৰ মনৰ আশাবোৰ পূৰণ হয়। তো মই বাৰু আজি নজ্বলালোঁ আৰু বেলেগ দিনাখন আহিম। আজি অকল আপোনালোকক এনে ভিডিঅ'টো দেখাই দিছোঁ।
তো আপোনালোকো আহিব, জ্বলাই থৈ দিব আপোনালোকৰ মনৰ আশা পূৰণৰ অৰ্থে। তো আজিলৈ ভিডিঅ'টো ইমানেই। তো মানে লগ পাম নতুন এটা ভিডিঅ'ত। তো আজিলৈ ভিডিঅ'টো মানে চাই থাকিব আগলৈকে। তো এতিয়া যাওক আৰু।